বেছি কৰে। সন্তান বহিছ বিশ্ব আহ বহ এই চাইডে বহ এই চাইডে বহ কি খবৰ ঐ কি হ'ল 3 মাহ দিন তোক দেখা নাই যে তই গম নাপাৱ নি কি মই কালিহে আহিছোঁ ক'ৰ পৰা আমেৰিকাৰ পৰা আকৌ ই বেছি কৰে। এতিয়া কি কৰিবি খোজকাঢ়িছোঁ মই খোজকাঢ়ি পেলাই পাহৰি থাকিলোঁ নহয় মৰিবলৈ মানে 3 মাহ দিন আৰু আমেৰিকাহেন জেগাত এৰোপ্লেন গাড়ী মটৰ এইবিলাকত ঘূৰি আৰু খোজকাঢ়িবলৈ বাটেকে পাহৰি দেখিছে নাই মানুহটো বগা হ'ল নাই এই মানুহটো বগা হ'ল নাই মানুহটো চেহেৰা তোৰ খবৰ ক মোৰনো কি আৰু আছোঁ যেনে হেৰি তোক আমেৰিকালৈ যোৱা কথাটো মই কোৱাই নাই নহয় কোৱা আকৌ শুনো হেৰি আমেৰিকালৈ মই দৰকাৰ এটাত গৈছিলোঁ এই মোৰ প্ৰজেক্টটো যে প্ৰজেক্ট মানে 10 বিঘা মাটি এই হেৰি প্ৰজেক্টটো যে মই ধান খেতি কৰা নাছিলোঁ জানো আমেৰিকাত খোৱা আছে নেকি তই ঐ এটা কথা কোৱাচোন আমেৰিকাততো অসমীয়া নচলে অসমীয়া নচলে কি হ'ল মই অসমীয়াতে কৈছোঁ তাত এনেকুৱা কিছুমান মেচিন আছে মই অসমীয়াত কৈছোঁ চব একদম পূৰা ইংলিছত ফাই ফাই ট্ৰেঞ্চলেশ্যন হৈ গৈছে এইটো বাকী ল'ৰা এতিয়া তোৰ খবৰ খাতি ক মোৰনো কি আৰু আছোঁ তইতো এতিয়া এনেই আছ আৰু এনেই মই কিমান দূৰলৈকে তই ধাননি ধুই পাইছোঁ চব মোৰ 100 বিঘা মাটিত ধানৰ খেতি কৰিছোঁ 100 বিঘা কি ভাবিছোঁ হা এইখিনি কি তোৰ খেতিয়ে নেকি তই কিমান দূৰলৈকে মনিব পাৰিছোঁ গোটেইখিনি মোৰ হয় মোৰ চন্দন মই কথা এটা কচোন এই 100 বিঘা মাটিত তই যে খেতি কৰিলি কিমান সময় লাগিলে বাৰু কিমান দিন লাগিলে হ'ব আহিছে কিমান দিন এমাহমান লাগিলে এমাহত ফিনিছ আৰে বাবা কি ভাবিছোঁ ৰোৱনী নালাগে নহয় ৰুবৰ কাৰণে এনেকুৱা মেচিন আছে তই দেখাই নাই আমেৰিকাত গৈতো এইবিলাক দেখাই নাই এনেকুৱা মেচিন আছে এফালে চহাই যাব এফালে ৰুই যাব এনেকুৱা মেচিন আছে অঁ তই দেখা নাই মোৰ লগত লাগি মই দেখাই দিম না হেল্ল' অঁ ঠিক আছে অঁ হৈ যাব কাইলৈ কৰক ভাল হ'ব অঁ অ'কে আমেৰিকাৰ পৰা ফোন কৰিছিলোঁ এই চন্দন অঁ তই অসমীয়াতে পাতিলি নে মেচিন আছে ইফালে ইংলিছলৈ ট্ৰেঞ্চলেট হৈ যায় অঁ অথনি তই কোৱা নাছিলি নানা কথা নানা সমস্যা সকলোৱে শুনা নতুন বতৰা